যোৱা নিশা এটা গোপন তথ্যৰ পমখেদি আমাৰ শোণিতপুৰ আৰক্ষীৰ ঢেকিয়াজুলি ৰাক্ষসবাৰীৰ আৰক্ষীৰ দল CRPF আৰু কমাণ্ডো লৈ ৰংচন্দ্ৰী গাঁও খাওলা চেণ্ট্ৰেলৰ পৰা ওপৰত ৰংচন্দ্ৰী গাঁও খাওলা চেণ্টাৰ পাৰ হৈ গৈ ঢেকিয়াজুলি PSৰ আণ্ডাৰত তাতে দুঠাইত তলাচী চলায়। সেই তালাচীত দুটাকৈ 7.65 mm পিষ্টল 16 ৰাউণ্ড গুলি দুটা ৱাকি টকি সেট 5টা মোবাইল আমি ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ। এই সন্দৰ্ভত নিশা আৰু আজি পুৱা 3জন ব্যক্তি ক্ৰমে গব্ৰা বসুমতাৰী মাজবাট ওদালগুৰি ৰোহিত বসুমতাৰী ঢেকিয়াজুলি আৰু আক্ষেপ বসুমতাৰী অৰুণবাৰী ঢেকিয়াজুলি তেখেত 3জনক আমি আটক কৰিবলৈ সক্ষম হওঁ। তেওঁলোকৰ পৰা তাৎক্ষণিক সোধপোছ কৰি আমি গম পোৱা মতে এই গোটেই চক্ৰটোত আৰু কেইজনমান ব্যক্তি জড়িত থকা বুলি গম পাওঁ। সেই ভিত্তিত ৰুবুল বড়ো এলায়েছ পাণ্ডে মূলতঃ নলবাৰী জিলাৰ তেখেতক কামৰূপ আৰক্ষীৰ সহায়ত আমিনগাঁৱত আটক কৰা হয়। আনচুলা ইছলাৰী মূলতঃ চিৰাঙৰ ৰুনিখাটাৰ তেখেতক চিৰাং আৰক্ষীৰ সহায়ত আমি আনচুলা ইছলাৰী তেখেতক আমি কৰায়ত্ব কৰিবলৈ চিৰাং আৰক্ষীৰ সহায়ত আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তাৰ পিছত তেওঁলোকৰ পৰা আমি গম পাওঁ যে তেওঁলোক এটা নতুনকৈ ক্ৰিমিনেলৰ গেং এটা ফৰ্ম কৰিছিলে আৰু এটা সংগঠন গঠন কৰাৰ পৰিকল্পনা মাত্ৰ আৰম্ভ কৰিছিলে। ইতিমধ্যে আমাৰ এই গোটেই অপাৰেশ্যনত তেওঁলোকৰ মানুহখিনিক আমি আটক কৰিবলৈ সক্ষম হওঁ।